গৃহমন্ত্ৰী আমাৰ সকলোৰে প্ৰেৰণা আৰু আদৰ্শৰ প্ৰতীক অমিত শ্বাহ ডাঙৰীয়া, আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভাৰত চৰকাৰৰ সন্মানীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ সকলোৰে আদপতি ভৱেশ কলিতা ডাঙৰীয়া, অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ডাঙৰীয়া, UPPLৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়া, অসমৰ প্ৰভাৰী আৰু আমাক সকলোকে মাৰ্গদৰ্শন কৰি অহা ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্তজয় পাণ্ডা ডাঙৰীয়া, আমাৰ প্ৰভাৰী প্ৰবন শৰ্মা ডাঙৰীয়া, উপস্থিত ৰাইজ, আইসকল, যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু সন্মানীয় সুধীবৃন্দ, আজিৰ পৰা এবছৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখন দ্বিতীয়বাৰৰ বাবে গৌৰৱেৰে শাসনলৈ উভতি অহাৰ পিছত আজি আমি এটা বছৰ সম্পূৰ্ণ কৰিলোঁ। অসমৰ ৰাইজৰ মৰম আৰু আদৰেৰে যোৱা এটা বছৰ প্ৰতিটো দিন, প্ৰতিটো ক্ষণ, প্ৰতিটো সময় অসমৰ ৰাইজৰ বাবে কাম কৰিবলৈ আমি চেষ্টা কৰিছিলোঁ। ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেখুওৱা সেন্দুৰীয়া আলিৰে খোজকাঢ়ি অসমখনক এক বৈভৱশালী ৰাজ্যৰূপে প্ৰতিষ্ঠা কৰাৰ বাবে 365টা দিন মোৰ আৰু মোৰ মন্ত্ৰীসভাৰ সতীৰ্থসকলে, আমাৰ বিধায়কসকলে নিষ্ঠাৰে সৈতে কাম কৰিছিল। আজিৰ এই মুহূৰ্তত অসম মন্ত্ৰীসভাৰ প্ৰতিগৰাকী সন্মানীয় মন্ত্ৰী আৰু মোৰ সতীৰ্থ বিধায়কক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই গাইছিল, চিৰ সুন্দৰে ধৰিব খুজিছে বিশ্ব জনতা ৰূপ, নবীন গন্ধে নবীন বৰ্গে জনজীৱনৰ মন্ত্ৰ জাগিছে, তন্ত্ৰ জাগিছে, আকাশে আকাশে বিয়পি পৰিছে নৱজীৱনৰ ধূপ। আজি জনতাৰ জোনাকী চকুত স্বৰ্ণ জ্যোতি জ্বলে, আজি জনতাৰ মন ফুলনি সুশোভিত ফুলে ফুলে, আজি জনতাই পৰশ পালে, হৰখ পালে, নৱকিৰণৰ গান গালে। মনেৰে প্ৰাণেৰে চিনি স্বৰূপ নতুন পৃথিৱী গঢ়িবলৈ আজি ধৰিছে শিল্পী ৰূপ। 2014 চনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখনক বিশ্বগুৰুৰ পথলৈ লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিছে। আজি স্বাধীনতাৰ পিছত অনা কংগ্ৰেছী চৰকাৰ এখন দ্বিতীয়বাৰলৈ শাসনলৈ উভতি অহাৰ প্ৰথম উদাহৰণ ভাৰতীয় জনতা পাৰ্টিৰ পৰা আমাৰ চৰকাৰখনক নেতৃত্ব দিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো মই কৃতজ্ঞতা আগবঢ়াইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ মাজত এনেকুৱা এগৰাকী ব্যক্তি উপস্থিত আছে যি 70 ধাৰা বিলুপ্ত হ'বলৈ পাইছিল। এইগৰাকী মহান নেতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি 500 বছৰীয়া বাবৰৰ ৰাজত্বৰ সামৰণি মাৰি আজি প্ৰভু শ্ৰীৰামৰ ভব্য মন্দিৰ আজি অযোধ্যাত নিৰ্মাণ হ'ব আৰম্ভ কৰিছে। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াই দেখুৱাই যোৱা পথেৰে আজি আমি আগুৱাই গৈছোঁ। মই গৌৰৱ অনুভৱ কৰোঁ যে অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰচেষ্টাত আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আজি বড়ো চুক্তি স্বাক্ষৰিত হ'ল, কাৰ্বি চুক্তি স্বাক্ষৰিত হ'ল আৰু 90 দশকৰ পিছত অসমৰ বুকুৰ পৰা অশান্ত অঞ্চল আইন আজি নোহোৱা হ'ল। আজিৰ এই মুহূৰ্তত অসমবাসী ৰাইজক আগুৱাই যাবলৈ দিয়া প্ৰেৰণাৰ বাবে মই প্ৰধানমন্ত্ৰী অমিত শ্বাহ আৰু আমাৰ আদৰৰ গৃহমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়াক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, যোৱা এটা বছৰ আছিল পৰিশ্ৰমৰ বছৰ। যোৱা এটা বছৰ অপৰাধ আৰু অপৰাধীক মুক্ত কৰাৰ বাবে এক যুদ্ধৰ সময়। মই গৌৰৱেৰে সৈতে ক'ব খোজো যে বিগত এটা বছৰত
আমি 550 কোটি টকাতকৈও অধিক ড্ৰাগছ আমি জব্দ কৰিব পাৰিছোঁ, অসমক ড্ৰাগছ মুক্ত কৰিব পাৰিছোঁ। গৰুখুটিতে হওক, লামডিঙতে হওক, লাহৰীজানতে হওক, আমি অসমৰ খিলঞ্জীয়া মানুহৰ বাবে কাম কৰি অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ মাজত আত্মবিশ্বাসৰ এক নতুন অধ্যায় আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিলোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি অসমৰ পৰা গড়ৰ চিকাৰ নোহোৱা হ'ল। অপৰাধ আৰু অপৰাধীয়ে আজি বুজি উঠিলে যে অসম আজি তেওঁলোকৰ বাবে ৰম্য ভূমি নহয়। চৰকাৰী চাকৰিয়ে হওক, প্ৰতিটো দিশতে আমি আগুৱাই গ'লোঁ। আজি মই গৌৰৱেৰে সৈতে ক'ব খোজো যে অহা 14 তাৰিখে এইখন মঞ্চৰ পৰাই আমি অসমৰ 25,000 ডেকা ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰিত নিযুক্তি কৰিম। আমি 1 লাখ চৰকাৰী চাকৰিত নিযুক্তিৰ সংকল্প লৈছিলোঁ। ঘোষণা কৰিবলৈ পাই ভাল পাইছোঁ যে অসমৰ 20 লাখ অৰুণোদয় মহিলাৰ স্থানত আৰু 6 লাখ মহিলা 1200 টকালৈকে আমি বৃদ্ধি কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজি মাইক্ৰ' ফাইনেন্সৰ লোনৰ ৰেহাইৰে আমি 11 লাখ আই মাতৃক সমাহিত কৰিবলৈ আমি প্ৰচেষ্টা হাতত লৈছোঁ। মিছন বসুন্ধৰাৰ জৰিয়তে 8 লাখ মানুহক আমি ভূমিৰ অধিকাৰ উভতাই দিছোঁ আৰু এই বছৰৰ ভিতৰত অসমৰ ভূমিৰ অধিকাৰ উভতাই দিম, সেই সংকল্পৰে আমি আগবাঢ়িছোঁ। এই বছৰটোত অসমত 6,000 কিলোমিটাৰতকৈও অধিক ৰাস্তা বনোৱাৰ আমি পণ লৈছোঁ। এই বছৰটোকে আগৰ বছৰ আৰু এই বছৰক ধনকৈ কেঞ্চাৰ হস্পিটালৰ নিৰ্মাণৰ কামত আমি আগবাঢ়িছোঁ। অহা নৱেম্বৰ মাহত এইমছৰ কাম আমি আৰম্ভ কৰিম। গুৱাহাটী, উত্তৰ গুৱাহাটীৰ দলং 2023ত সমাপন হ'ব। মাজুলীত দলং, 2খনকৈ দলং, গুৱাহাটী শুৱালকুছিৰ মাজত দলং, কাজিৰঙাত এলিভেটেড কৰিডৰৰ দৰে বিশাল প্ৰকল্প আজি আমি অসমৰ বাবে অনুমোদন কৰিব পাৰিছোঁ মাত্ৰ 1 বছৰৰ ভিতৰত। শ্ৰদ্ধাৰ ৰাইজ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস নীতিৰে আমি আজি মিনিমাম গভৰ্ণমেণ্ট আৰু মেক্সিমাম গভৰ্ণেন্সৰ কামত আমি আগবাঢ়িছোঁ। আজি প্ৰত্যেকটো সেৱা ডিজিটেল কৰাৰ বাবে চেষ্টা কৰা হৈছে। বসুন্ধৰাই হওক, গাড়ীৰ লাৰ্ণাৰ লাইচেন্সে হওক, এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যনে হওক, প্ৰতিটো দিশতে ডিজিটেল সেৱা ৰূপায়ণেৰে আমি চৰকাৰ আৰু জনসাধাৰণৰ মাজত থকা সম্পূৰ্ণ যি বাট আছিল, যি দূৰত্ব আছিল, আজি সেই দূৰত্বক আমি নোহোৱা কৰিব পাৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, মই 2টা কথা আপোনালোকক ক'ব খুজিছোঁ। যোৱা 1 বছৰত আমি যেনেকৈ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিছিলোঁ, আমি যেনেকৈ গৰুখুটিতে হওক, লামডিঙতে হওক প্ৰবল আত্মবিশ্বাসৰ পৰিচয় দিছিলোঁ, তেনেকে অনাগত দিনতো আমি অসমৰ ৰাইজৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ আমি কাম কৰি যাম। শ্ৰদ্ধাৰ ৰাইজ, উন্নয়নৰ গংগা অসমৰ বুকুলৈ আমি নমাই আনিম। অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখন হিচাপে আমি নিৰ্মাণ কৰিম। এই বজ্ৰ কঠোৰ সংকল্পেৰে আমি আগবাঢ়িব খুজিছোঁ। আমি বিশ্বাস কৰোঁ, কামেই ধৰ্ম, কামেই জীৱন, কামেই কবিতা শিল্পকলা, কামেই বিহুনে জীয়ন জেউতি, ৰসৰূপ গুণ শূন্য খোলা। কামৰ ফিৰিঙতিত যিটো জ্বলে আলোক শিখাৰ ঢৌ, জাতিষ্কাৰ হৈ তাতেই জন্মে। ডাঙৰীয়াই কৈ যোৱাৰ দৰে কামৰ মাজেৰে অসমখনক এখন বৈভৱশালী ৰাজ্য হিচাপে যোৱা 2 দিন ধৰি আমাৰ লগত থাকি এই চৰকাৰৰ কাম কাজৰ পৰ্যালোচনা আৰু অনাগত দিনত আগবাঢ়ি যাবলৈ আমাক প্ৰেৰণা দিছে। ভাৰতীয় জনতা পাৰ্টিৰ লৈ আহিছে। এই সভাত অসম গণ পৰিষদ আৰু UPPLৰ মিত্ৰ গোষ্ঠীৰ সকলো কাৰ্যকৰ্তা উপস্থিত আছে। আমি অসমৰ জনসাধাৰণক বিশ্বাস দিব খোজোঁ, আমি অসমৰ প্ৰতিটো পল অসমৰ ৰাইজৰ বাবে উৎসৰ্গিত হ'ব আৰু অসমৰ ৰাইজৰ বাবে আমি কাম কৰিম। গীত নয়া গাতা হো,
गीत नया गाता हूँ, फूटे हुए तारों से फूटे बसंती सर, पत्थर की गीत नया गाता हूँ, गीत नया गाता हूँ। टूटे हुए सपने की सुने कौन सिसकी, अंतर के सिरा बैठा पलकों में ठिठकी। हार नहीं मांगूंगा, रार नहीं मानूंगा, कालों के कपाल पर लिखता मिटता हूँ, गीत नया गाता हूँ, गीत नया गाता हूँ। अटल बिहारी बाजपेयी डांगरियाई কৈ যোৱাৰ দৰে কৰা ভাৰতবৰ্ষৰ গৌৰৱ গাথা নিৰ্মাণ কৰা, অসমক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য নিৰ্মাণ কৰাৰ সংকল্পেৰে সকলোৱে অমিত শ্বাহ ডাঙৰীয়াৰ বক্তব্য শুনিব, তেখেতৰ মাৰ্গদৰ্শনে আমাক প্ৰেৰণা যোগাব। आज हमारा बीच में भारतवर्ष का केंद्रीय गृह मंत्री अमित शाह जी उपस्थित। 70 हो, राम मंदिर का निर्माण हो, भारत में भारत का सभ्यता संस्कृति का उत्थान का बाद हो। अमित शाह जी ने आज देश को निरंतर सेवा काम करता है और असम के लिए वो हमेशा खड़ा होता है। मैं वो इस आज हमारा वर्षा क्रांति का ये स्थान में मैं अमित शाह जी को अपना निरंतर मार्गदर्शन के लिए बहुत बहुत श्रद्धा निवेदन कर रहा हूं, धन्यवाद देता हूं। मेरा विजय हुए मैं मेरा वाणी का विराम देता हूं। मेरा साथ बोलिए भारत माता के, एकदम लास्ट लेके भारत माता के, भारत माता के। বৰষুণ দিব, বৰষুণে আমাক হাৰ মনাব নোৱাৰে। অমিত শ্বাহ ডাঙৰীয়া ভাৰত নিৰ্মাণ কৰিম, সেই প্ৰতিশ্ৰুতিৰে আমি উভতি যাম। বহুত বহুত ধন্যবাদ।